সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ কৰামূল সকলো কৰামূল বাসিন্দা ৰাইজক আমি জনাবলৈ বিচাৰোঁ যি অহা 6 নৱেম্বৰ তাৰিখে এই ওদালগুৰি মজমজীয়া নলবাৰী খেলপথাৰত বিশাল গণসমাৱেশ ৰেলী আয়োজন কৰা হৈছে। তাতে সবে আমাৰ কৰামূল চাহ বাগিচাৰ সকলো বাসিন্দা বা সকলো ৰাইজে যাতে তাতে যাব লাগিব বা যাবলৈ ৰেডি সাজু হওক, কাৰণ আমি এই প্ৰতিবাদটো আয়োজন কৰা উদ্দেশ্য আছে আৰু উদ্দেশ্য হ'ল বা আমাৰ মূল দাবী আছে। এই মূল দাবীসমূহ হ'ল চাহ শ্ৰমিকৰ 551 টকালৈ মজুৰি বৃদ্ধি কৰা আৰু আদিবাসী জনগোষ্ঠীৰ লোকসকলৰ জনজাতিকৰণ বিষয় লৈ আৰু লগতে আদিবাসী জনগোষ্ঠীসকলৰ ভূমি পট্টালৈ ওদালগুৰি মজমজীয়া নলবাৰী খেলপথাৰত বিশাল গণসমাৱেশ প্ৰতিবাদী আয়োজন কৰা হৈছে। তাতে আমাৰ কৰামূল চাহ বাগিচাৰ সকলো বাসিন্দাই যাতে খুৰা খুৰী দেউতা মাই ভাই ভণ্টি সবে দলে বলে ওলাই তাতে যাব লাগে আৰু অংশগ্ৰহণ কৰিব লাগে, যাতে যেহেতু আমাৰ যি নেকি আছে নিজৰ প্ৰাপ্য দাবী, সেই নিজৰ প্ৰাপ্য দাবীটোৰ কাৰণে সবে মাত মাতিবলৈ যাব লাগে। আৰু মই আশা কৰোঁ যে সবে দলে বলে ওলাই আহিব আৰু ওদালগুৰি জিলাসমূহত যিমান আদিবাসী জনগোষ্ঠীৰ ৰাইজ আছে যে সকলোৱে ওলাই আহক, যাতে আমি নিজৰ প্ৰতিবাদী নিজৰ জাতিৰ নিজৰ প্ৰাপ্যৰ কাৰণে আমি মাত মাতিম আৰু মাত মাতি আমি চৰকাৰৰ পৰা অসম চৰকাৰৰ পৰা কেনেকৈ আমি নিজৰ প্ৰাপ্যখিনি যে উলিয়াই আনিব পাৰিম। কাৰণ আমি গম পায়ে আছোঁ 2016ৰ পৰা আমাক বিজেপি চৰকাৰ ঠগি আছে, কিন্তু এতিয়ালৈকে আমাৰ জনজাতিকৰণ হোৱা নাই, ভূমি পাট্টা হোৱা নাই। লগতে আমাৰ অসমত যি চাহ শ্ৰমিকসকলে আছে সিহঁতৰো ন্যূনতম দিন মজুৰি হোৱা নাই। তো গতিকে আমাৰ চাহ শ্ৰমিকসকলক 551 টকালৈ দিন হাজিৰা বৃদ্ধি কৰিব লাগে আৰু লগতে চাহ শ্ৰমিকৰ আদিবাসী জনগোষ্ঠীৰ ভূমি পাট্টা দিব লাগে আৰু জনজাতিকৰণ দিব লাগে। গতিকে সেয়েহে আমি গোটেই অসমবাসী আৰু ওদালগুৰি জিলাবাসী আৰু আমাৰ স্থানীয় ৰাজ্যবাসী সকলোকে মই আহ্বান কৰি আছোঁ, আমি সদৌ অসম আদিবাসী আহ্বান কৰি আছোঁ যে দলে বলে সবে ওলাই আহক আৰু জোৰদাৰেৰে আমি এই প্ৰতিবাদীখন সফল কৰি যাম। ওদালগুৰি জিলা মজমজীয়া নলবাৰী খেলপথাৰত প্ৰাংগণত অনুষ্ঠিত কৰা হৈছে। কিন্তু আমি এই সময়ত দেখা পাইছোঁ কি যি আপোনালোকৰ আগত বহুত দীৰ্ঘদিন যি দাবী আছিলে কিন্তু চৰকাৰ আজিলৈকে পূৰণ কৰা নাই, এই ক্ষেত্ৰত কি ক'ব? হয়, আমাৰ দীৰ্ঘদিনীয়া দাবী বহুত দিনৰ পৰা আমাৰ দাবীসমূহ চলি আছে, কিন্তু এতিয়ালৈকে বিজেপি চৰকাৰে আমাক 2016ত কৈছিলে যে বিজেপি চৰকাৰ অহাৰ লগে লগে আমি আদিবাসী লোকসকলক জনজাতিকৰণ দিম বুলি কৈছিলে, কিন্তু এতিয়ালৈকে দিব পৰা নাই আৰু দিয়া নাই আৰু কৈছিলে যে 10% কাম বাকী আছে আৰু 90% কাম হৈ গৈছে বুলি কৈছিলে, কিন্তু এতিয়ালৈকে কৰিব পৰা নাই জনজাতিৰ বিষয় লৈ। আৰু চাহ শ্ৰমিকৰ ন্যূনতম হাজিৰা দিম বুলি কৈছিলে, কিন্তু সেইটোও দিব পৰা নাই আৰু আদিবাসী জনগোষ্ঠীসকলক ভূমি পাট্টা দিম বুলি কৈছিলে, কিন্তু সেইটোও দিব পৰা নাই। সেইটো কাৰণে আমি অসম চৰকাৰক কৈ দিব বিচাৰোঁ বা জনাই দিব বিচাৰোঁ যে যদি আগন্তুক সময়লৈ বিজেপি চৰকাৰ যদি গঠন কৰি থাকিবলগীয়া হৈ আছে, তেতিয়াহ'লে এই অসম বিধানসভা 2026 চনৰ নিৰ্বাচনৰ আগে আগে আদিবাসী জনগোষ্ঠীসকলক জনজাতিকৰণ, ভূমি পাট্টা আৰু চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি 551 টকা বৃদ্ধি কৰক, অন্যথা আমি দেখাই দিম যে আমাৰ আদিবাসী জনগোষ্ঠীসকলৰ কিমান একমত আৰু কিমান শক্তিশালী আছে। এই শক্তিশালীটো আমি দেখাই দিম বিজেপি চৰকাৰক এই 2026 নিৰ্বাচনত। नोंथांमोना गोब्राब नाजासेयावबो जेरावबो जाफुंसारनो हायाखै नामा? जानांदों नामा गुबुन गुबुन रोखोमनि जेंनाजों मोगा-मोगि?
जुदि जेरावबो जाफुंसाराखैब्ला आरो बायदि जेंनाजों मोगा-मोगि जानांदों अब्ला बेफोरनिफ्राय जेंना बोस्रांनायनि राहाखौ लादो। मायांनिफ्राय सोलोंथाइ लानाय मुंदांखा तान्त्रिक आरबाज कबिराजआ नोंथांमोननि बेफोर जेंनाखौ बोस्रांनानै होगोन। बयनिबो गेजेराव सोमजिबाय थाग्रा जेंनाफोर जेरै सोलोंथाइ लानायाव सोमजिनाय जेंना, हास्थायब्लाबो साख्रि मोनैनि जेंना, फालांगियाव जेंना सोमजिनाय, हा-हुनि जेंना, बिसि-फिसायनि गेजेराव दावराव-दावसि जानाय, मोजां मोनलायनायाव हेंथा सोमजिनाय जेंना, जुलि जानायनि उनाव गथ' मोनैनि जेंना, फेग्रा एबा निसा मुवा लानायखौ गारहोनायनि राहा, सुथुरनि गाज्रि नोजोरखौ दानगारनाय, जुलि जाखांनायनि उनाव गुबुनजों मोजां मोनलायनायनि सोमोन्दो लाखिनाय, राजखान्थि बिथिङाव जेंना, बायदि बायदि जेंनाफोरखौ गैया खालामनायजों लोगोसे गोसो बोनो हानाय गोहोनि ताबिज एबा राजमुहिनी ताबिजखौ मुंदांखा आरबाज कबिराजनिफ्राय मोननो हागोन। अब्ला मानोथो गोबाव खालामनो? नोंथांनि जेंनाखौ गैया खालामनो थाखाय 7908887945 मबाइल नम्बराव फोनांजाब खालामदो आरो आरबाज कबिराजनिफ्राय सुबुरुन लादो।